ভাৰত আৰু গ্ৰীক দুয়োকে প্ৰাচীন সভ্যতাৰ লগত জোৰা হয় আৰু দুয়ো পৌৰাণিক কথাৰে পৰিপূৰ্ণ। আৰু আচৰিত কথাটো এই যে দুয়োৰে পৌৰাণিক কথাত বহুতো মিল আছে। গতিকে আজিৰ ভিডিঅ'টোত আমি হিন্দু আৰু গ্ৰীক ভগৱানৰ এনে মিলবোৰৰ কথা ক'ম, যাৰ পৰা এইটো গম পোৱা যায় যে দুয়োটা ধৰ্মত একে ভগৱানৰ উল্লেখ আছে। প্ৰথম মিলটো আছে হিন্দু ধৰ্মৰ ইন্দ্ৰ দেৱতা আৰু গ্ৰীকৰ জিউছৰ মাজত। গ্ৰীক মাইথলজিত জিউছক সকলো দেৱতাৰ ৰজা বুলি কোৱা হয় আৰু তেওঁক আকাশৰ ৰজা বুলিও কোৱা হয়, যিয়ে আকাশ আৰু ৱেডাৰ কণ্ট্ৰল কৰিব পাৰে, যেনে বতাহ, ধুমুহা, বৰষুণ, লাইটনিং ইত্যাদি। তেনেকৈয়ে হিন্দু ধৰ্মতো ইন্দ্ৰদেৱক ভগৱানৰ ৰজা বুলি কোৱা হয় আৰু তেওঁ এজন আকাশৰ গড হয়। আনকি জিউছ আৰু ইন্দ্ৰদেৱৰ অস্ত্ৰবোৰো একে ধৰণৰ, য'ত জিউছৰ তাত থাণ্ডাৰবোল্ট আছে আৰু ইন্দ্ৰদেৱৰ তাত অস্ত্ৰ আছে আৰু এই দুয়োটা অস্ত্ৰৰে পাৱাৰ প্ৰায় একেই। আৰু আচৰিত কথাটো হ'ল যে এই দুয়োজন দেৱতা পৰ্বতত থাকে। জিউছ মাউণ্ট অলিম্পাছত থাকে আৰু ইন্দ্ৰদেৱ মাউণ্ট মেৰুত থাকে। হিন্দু ধৰ্মত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক আটাইতকৈ মহত্বপূৰ্ণ আৰু শক্তিশালী ভগৱান বুলি বিশ্বাস কৰা হয়। ঠিক তেনেদৰে গ্ৰীক মাইথলজিত জিউছ, প'চাইডন আৰু হেডেছক আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী ভগৱান বুলি গণ্য কৰা হয়। এতিয়া আনকি এই ভগৱানবোৰৰ শক্তি একেবাৰে সমান নহয়, কিন্তু গ্ৰীক মাইথলজিৰ ভগৱানবোৰক হিন্দু মাইথলজিৰ ভগৱানবোৰৰ লগত ইণ্ডিভিজুৱেলি কম্পেয়াৰ কৰিব পাৰি। যেনে হেডেছ আৰু য়েমৰাজ, এই দুয়ো নৰকৰ দেৱতা। ইমানেই নহয়, দুয়োৰে দায়িত্বও একে, অৰ্থাৎ দুয়ো মানুহৰ মৃত্যুৰ পিছত সিহঁতৰ আত্মাৰ ভাগ্য নিৰ্ধাৰণ কৰে। অৰ্থাৎ ভাল কাম কৰা আত্মাবোৰক স্বৰ্গ বা এলিজেবলৈ পঠোৱা হয় আৰু বেয়া কাম কৰাবোৰক টাৰ্টাৰাছ অৰ্থাৎ নৰকলৈ পঠিওৱা হয়। আনকি দুয়োজন ভগৱানৰ তাত কুকুৰ আছে, যিয়ে নৰকৰ দৰ্জাৰ পহৰা দিয়ে। হেডেছৰ তাত তেওঁৰ 3টা মূৰ থকা কুকুৰ চেৰিব্ৰেছ আছে আৰু য়েমৰাজৰ তাত আছে চাৰ্বাৰ। দ্বিতীয়তে আহে গ্ৰীক মাইথলজিৰ হাৰ্মাছ আৰু হিন্দু মাইথলজিৰ নাৰদ মুনি। ইহঁতৰ মাজত ইমানেই মিল আছে যে বহুতেই বিশ্বাস কৰে এই দুয়োজন দেৱতা একে, মাথো বেলেগ বেলেগ সভ্যতাৰ ইহঁতৰ নাম বেলেগ বেলেগ। হাৰ্মাছক গড অফ মেছেঞ্জাৰ বুলি কোৱা হয় আৰু তেওঁক সংগীত, এষ্ট্ৰলজি আৰু ভ্ৰমণৰ লগত জোৰা হয়। কিছুমান কাহিনীৰ মতে তেওঁ লায়ন নামৰ এটা ইনষ্ট্ৰুমেণ্টৰ সৃষ্টি কৰিছিল। ঠিক তেনেদৰে হিন্দু ধৰ্মত নাৰদ মুনিক মেছেঞ্জাৰ বুলি কোৱা হয় আৰু কোৱা হয় যে তেওঁ কোনো কথা পেটত ৰাখিব নোৱাৰে। নাৰদ মুনিকো সংগীতৰ লগত জোৰা হয় আৰু কাহিনীৰ মতে তেওঁৱে বীণাৰ আৱিষ্কাৰ কৰিছিল। এতিয়া গ্ৰীক মাইথলজিত কিউপিডক য'ত প্ৰেমৰ দেৱতা বুলি কোৱা হয়, হিন্দু মাইথলজিত কামদেৱক প্ৰেমৰ দেৱতা বুলি কোৱা হয়। কিছুমান কাহিনীত কোৱা হৈছে যে কামদেৱে মানুহৰ হাৰ্টত তীৰ মাৰি তেওঁলোকক প্ৰেমত পেলাব পাৰে। ইয়াৰ পিছত আহে এপ'ল', হিলিয়াছ আৰু সূৰ্যদেৱৰ মাজৰ মিল। গ্ৰীক মাইথলজিত এপ'লক গড অফ ছান বুলি কোৱা হয়, কিন্তু তেওঁৰ আগত গড অফ ছানৰ খিতাপ হিলিয়াছৰ তাত আছিল। কিছুমানে এপ'ল' আৰু হিলিয়াছক ছেম বুলি কয় আৰু কিছুমানে বেলেগ। ঠিক তেনেদৰে হিন্দু ধৰ্মত সূৰ্যদেৱক গড অফ ছান বুলি কোৱা হয়, যাক আদিত্য বা ভানু বুলিও কোৱা হয়। ইয়াৰ পৰা গম পোৱা যায় যে এটা ভগৱানৰে বেলেগ বেলেগ নাম হ'ব পাৰে, এপ'ল' আৰু হিলিয়াছৰ দৰে। এতিয়া গ্ৰীক ধৰ্মত এথিনাক জ্ঞান, আৰ্টছ, স্কিল, যুদ্ধ আদিৰ লগত জোৰা হয়। আনহাতে হিন্দু ধৰ্মত দেৱী সৰস্বতীক জ্ঞান, আৰ্টছ, মিউজিক আদিৰ লগত সম্পৰ্ক কৰা হয়। দেৱী সৰস্বতীক য'ত ময়ূৰ পক্ষীৰ লগত দেখুওৱা হয়, এথিনাক ফেঁচাৰ লগত ৰিপ্ৰেজেণ্ট কৰা হয়। মন কৰিব লগা কথাটো এই যে দুয়োজন দেৱীৰ জন্ম অস্বাভাৱিকভাৱে হৈছিল। কোৱা হয় যে এথিনাৰ জন্ম তেতিয়া হৈছিল যেতিয়া হাৰ্মিছৰ কথা মতে হাফিষ্টাৰে জিউছৰ মূৰটো ফালি দিছিল যাতে জিউছৰ মূৰৰ বিষ ঠিক হৈ যায়। এনেদৰে জন্মাৰ বাবে তেওঁক গডেছ অফ উইজডম এণ্ড ইণ্টেলিজেন্স বুলি কোৱা হয়। আনহাতে দেৱী সৰস্বতীৰ জন্ম হৈছিল ব্ৰহ্মদেৱৰ মুখৰ পৰা। দেৱী সৰস্বতীক য'ত হাতত বীণা আৰু কিতাপ লৈ দেখা যায়, এথিনাক ৱেপন আৰু চিল্ডৰ লগত দেখুওৱা হয়। ইয়াৰ উপৰিও গ্ৰীক মাইথলজিৰ একিলিছ আৰু হিন্দু ধৰ্মৰ মহাভাৰতৰ কেৰেক্টাৰবোৰৰ মাজতো বহুতো মিল দেখিবলৈ পোৱা যায়। বন্ধুসকল, আজিৰ বাবে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।